নাগেশ্বৰী মন্দিৰত কৰ্তৃ হ'ব আজি 30 টকা। শিশু হত্যা মহাপাপ এই মাতৃ মন্দিৰত ভাতৃ হত্যা অসম্ভৱ। তাৰ লগতে আমাকো বলি দিয়া আজিৰ পৰা সৰু পুত্ৰই মাতৃ বুলি সম্বোধন কৰা। আপুনি মোকো বলি দিয়াকে তই মোৰ শয়ন কক্ষত মোক পৰিচৰ্যা কৰি থাকিবি, অন্যথা তই শাস্তি ভোগ কৰিবি। বাইদেউ আপুনি মোক অন্য আদেশ কৰক প্ৰদান। কান্দিছ কিয়? পাৰিম নিশ্চয় পাৰিম। প্ৰকাশ কৰা।